1 নম্বৰ প্ৰশ্ন পানী খোৱাৰ লগে লগে কোনটো জীৱৰ মৃত্যু হয় ৰাইট এনসার অপশন বি কাংগাৰু নিগুনি 2 নম্বৰ প্ৰশ্ন মানুহৰ এটা চকুৰ ওজন কিমান রাইট এনসার অপশন এ 8 গ্রাম 3 নম্বৰ প্ৰশ্ন কোনটো দেশত 5টা সূৰ্য দেখা যায় রাইট এনসার অপশন সি চীন দেশত 4 নম্বৰ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ কঠোৰ পৰিশ্ৰমী জীৱ কোনটো রাইট এনসার অপশন এ পিপৰা 5 নম্বৰ প্ৰশ্ন কোনখন দেশৰ মানুহে সাপ খায় রাইট এনসার অপশন বি চীন দেশত 6 নম্বৰ প্ৰশ্ন ভাৰতত আপেলৰ সৰ্বাধিক উৎপাদন কোনখন ৰাজ্যত হয় রাইট এনসার অপশন এ জম্মু কাশ্মীৰত 7 নম্বৰ প্ৰশ্ন কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় সঠিক উত্তৰ অপশন বি জাপান 8 নম্বৰ প্ৰশ্ন মছলা উৎপাদনৰ বাবে কোনখন ৰাজ্য বিখ্যাত রাইট এনসার অপশন সি কেরালা 9 নম্বৰ প্ৰশ্ন ডেটল সাবন কোনখন দেশৰ কোম্পানী সঠিক উত্তৰ অপশন এ ইংল্যান্ড 10 নম্বৰ প্ৰশ্ন সৌৰ জগতত কিমানটা গ্ৰহ আছে সঠিক উত্তৰ অপশন সি 8টা 11 নম্বৰ প্ৰশ্ন কেঁচা আমত কোনটো ভিটামিন থাকে রাইট এনসার অপশন এ ভিটামিন সি 12 নম্বৰ প্ৰশ্ন কোনটো জন্তুৱে আকাশলৈ চাব নোৱাৰে রাইট এনসার অপশন বি গাহৰি 13 নম্বৰ প্ৰশ্ন অৰুণীয় সাপ কোনখন দেশত পোৱা যায় রাইট এনসার অপশন বি আফ্ৰিকা 14 নম্বৰ প্ৰশ্ন কোনখন দেশত সস্তা সোণ পোৱা যায় রাইট এনসার অপশন এ ডুবাই 15 নম্বৰ প্ৰশ্ন মানুহৰ শৰীৰত কিমান প্ৰকাৰ তেজ পোৱা যায় রাইট এনসার অপশন বি 4 প্ৰকাৰ 16 নম্বৰ প্ৰশ্ন কোনটো জীৱই 6 দিন উশাহ বন্ধ কৰি ৰাখিব পাৰে রাইট এনসার অপশন এ বিচ্ছু 17 নম্বৰ প্ৰশ্ন গাখীৰত কোনটো ভিটামিন থাকে রাইট এনসার অপশন এ ভিটামিন সি 18 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল রাইট এনসার অপশন এ পণ্ডিত জৱাহৰলাল নেহৰু 19 নম্বৰ প্ৰশ্ন কোনটো জন্তুৱে 3 বছৰ থিয় হৈ থাকিব পাৰে রাইট এনসার অপশন বি ঘোড়া 20 নম্বৰ প্ৰশ্ন কোন দেশত সৰ্বাধিক গাড়ী আছে রাইট এনসার অপশন বি চীন দেশত